মই এটাই কথা কম যে আমি গোটেই কথাখিনি ইতিবাচকভাৱে কম যে অসমৰ সুৰক্ষা আৰু অসমৰ বিকাশ অসম অসমীয়া আৰু ভাৰতীয় এই অসমৰ চাৰিসীমাৰ ভিতৰত যাতে আমি সদায় সুৰক্ষিত হৈ থাকিব পাৰোঁ আৰু বিকাশৰ গংগা নমাই আনিব পাৰোঁ সেয়ে হৈছে আমাৰ দায়িত্ব আৰু আমাৰ কাম কাজত ইয়াৰ প্ৰতিবিম্ব বা ইয়াৰ প্ৰতিফলন আপোনালোকে দেখা পাই থাকিব। আপোনালোকে অনাগত দিনত আমাৰ কাম কাজবিলাক চাই থাকিব আৰু কামে কথা ক'ব, কথাৰেতো একো লাভ নহ'ব, গতিকে কামে কথাবোৰ কৈ যাব। আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰ আমি হাতে কামে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতিবদ্ধ। চাওক, আজি মই এটাই কথা কৈছোঁ যে কামে কথা কৈ যাব আৰু কথাৰে একোতো নহ'ব। কথা কোৱাৰ সময়টো পাৰ হৈ গ'ল নিৰ্বাচন প্ৰচাৰ অভিযানৰ সময়ত। এতিয়া কথা ক'লে মানুহে বেয়া পাব, এতিয়া মানুহে কাম চাব বিচাৰিব।